য'ত ডাঙৰ ডাঙৰ ডাইৰেক্টৰ বা ডাঙৰ ডাঙৰ প্ৰডিউচাৰ বা বহুত নাম থকা এক্টৰ এক্ট্ৰেছক লৈও অসমীয়া চিনেমা 3 দিনতকৈ বেছি চলাব পৰা নাই বা 3 দিনৰ পিছত দৰ্শক চিনেমা হললৈ অহা নাই, দৰ্শকক চিনেমা হললৈ আনিব পৰা ক্ষমতা সেই চিনেমাখনত আনিব পৰা নাই ডাইৰেক্টৰসকলে, প্ৰডিউচাৰসকলে বা এক্টৰখিনি। সেই একেটা অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিতে কেইজনমান ভাওনা কৰা, গাঁৱত ভাওনা কৰা, অভিনয় কৰা ল'ৰা ছোৱালী মিলি এখন চিনেমা বনালে আৰু যিখন চিনেমা টিকেট পাবলৈ এসপ্তাহ শেষ হোৱাৰ পিছতো টান। প্ৰথম সপ্তাহৰ বহুত বেছি ধমাকেদাৰ কালেকশ্যনৰ পিছত ছেকেণ্ড সপ্তাহতো চিনেমাখনৰ টিকেট পাবলৈ বহুত বেছি টান হৈ আছে, হাউচফুল চলি আছে বৰ্তমান সময়তো। হয়, আপোনালোকে ঠিকেই ভাবিছে, মই বিদুৰভাই নাম কৈছোঁ, বিদুৰভাই চিনেমাখনৰ বিষয়ে কৈছোঁ। এই চিনেমাখনৰ বৰ্তমানৰ টিকেট পাবলৈ টান হৈ আছে। বৰ্তমান সকলো চিনেমা হল হাউচফুল চলি আছে, য'ত ইংলিছ চিনেমা, হিন্দী চিনেমা সকলো শ্ব' বন্ধ কৰি মাথো অসমীয়া বিদুৰভাই চিনেমাখন লাগি আছে। আৰু বহুতে কৈছে যে অসমীয়া চিনেমাৰ ভাল দিন আহি গ'ল চিনেমাখনৰ পৰা। কিন্তু মই কি ভাবোঁ যে এখন চিনেমাই অসমীয়া চিনেমাৰ ভাল দিন নানে, কিন্তু এইদৰে যদি অসমীয়া চিনেমা আহি থাকে নিশ্চয় অসমীয়া চিনেমাৰ কাৰণে ভাল দিন আহিব। য'ত প্ৰথম 3 দিনত বিদুৰভাই চিনেমাখনে 1,24,00,000 টকাৰ কালেকশ্যন কৰিবলৈ সক্ষম হৈছিল, তাৰে প্ৰথম সপ্তাহত মানে শুকুৰবাৰৰ পৰা বৃহস্পতিবাৰলৈকে টোটেল কালেকশ্যন 3 কোটিৰো অধিক কৰিবলৈ সক্ষম হৈছে। আৰু এতিয়াও ছবিগৃহৰ ৰাইজৰ ভিৰ কমা নাই। আৰু আজি আমি সেই বিদুৰভাইৰ বিষয়ে কথা পাতিম। সেই বিদুৰভাইৰ ছেকেণ্ড পাৰ্ট আহিব নেকি, বা বিদুৰভাই আগন্তুক সময়ত ভৱিষ্যত কি হ'ব, বা SUV নেক্সট প্ৰজেক্ট কি হ'ব, সেই গোটেইখিনি বিষয়ে আমি আজি কথা পাতিম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। তো নমস্কাৰ, কেনে আছে? য'ত বিদুৰভাই ৱেব ছিৰিজখন শেষ হৈছিলে তাৰ পৰা এই চিনেমাখনৰ কাহিনী আৰম্ভ হয়। সেই 4জন ডেকা ল'ৰাই যেতিয়া চাচি গছ চুৰ কৰে, চুৰ কৰাৰ পিছত তেওঁলোকে বহুত টকা পায় আৰু সেই টকাৰে নিজৰ জীৱনৰ সমস্যাখিনি সমাধান কৰাৰ পথত আগবাঢ়ি যায় বা সমস্যাখিনি কমাবলৈ চেষ্টা কৰে। তেনেকুৱাতে তেওঁলোকৰ এজনৰ মানে তেওঁলোকৰ বেয়া সপোন আহে যে তেওঁ ভাবে আমাৰ এতিয়া বহুত বেয়া দিন আহি আছে, কাৰণ আমি এটা পাপ কাম কৰিছোঁ আচলতে। তেওঁলোকৰ উপলব্ধি হয় আৰু তাৰ পিছত তেওঁলোকে সিদ্ধান্ত লয় যে তেওঁলোকে মেনেজাৰৰ ওচৰত গৈ ক্ষমা খুজিব আৰু মেনেজাৰক যিখিনি পইচা তেওঁলোকে খৰচ কৰা নাই সেইখিনি ঘূৰাই দিব, লগতে বাকী যিখিনি দিবলগীয়া থাকিব সেইখিনি কিস্তিকে দিব। আৰু কথামতেই কাম কৰে, ভগৱানক সাক্ষী কৰি তেওঁলোকে মেনেজাৰৰ ওচৰত ক্ষমা খোজে আৰু মেনেজাৰেও তেওঁলোকক মাফ কৰি দিয়ে। আৰু ইয়াৰ পৰা আমি জানিব পালোঁ যে প্ৰথম ছিজনত বিদুৰভাই ৱেব ছিৰিজখনত মেনেজাৰক মেইন নেগেটিভ কেৰেক্টাৰ হিচাপে দেখুওৱা হৈছিলে, কিন্তু এই চিনেমাখনত মেনেজাৰক এজ এ পজিটিভ কেৰেক্টাৰ হিচাপে তেওঁলোকে উপস্থাপন কৰিলে। আৰু তাৰ পিছত মেনেজাৰৰ সহযোগত গোটৰ পৰা তেওঁলোকে লোন লৈ সেই লোনৰ পইচাৰে ঠিকাৰ কাম আৰম্ভ কৰে, য'ত তেওঁলোকে বহুতখিনি লেট্ৰিনৰ কাম কৰে, লেট্ৰিনৰ ঠিকাৰ কাম কৰে, কিন্তু পাবলগীয়া পইচা সময়মতে MLA তেওঁলোকক নিদিয়ে। আৰু তাৰ পিছত তেওঁলোকৰ আহি যায় আকৌ নতুন সমস্যা, জীৱনত ঘটি থকা বহুতখিনি সমস্যা যিখিনিৰ লগত আমি সকলোৱে ৰিলেট কৰিব পাৰোঁ। সেই সমস্যাখিনিয়ে চিনেমাখনত ভালকৈ উপস্থাপন কৰিছে আৰু হয়তো এইটোৱেই কাৰণ যে অসমীয়া ৰাইজে চিনেমাখন আঁকোৱালি লৈছে। সেই সমস্যাখিনি সমাধানৰ কাৰণে তেওঁলোকে আকৌ সেই আগৰ চুৰ কৰা উপায়টো বাচিলে, য'ত তেওঁলোকে এইবাৰ চুৰ কৰে MLA ঘৰৰ চাচি গছ। MLA ঘৰৰ চাচি গছ চুৰ কৰোঁতে তেওঁলোকে পইচাৰে ভৰা 2টা বক্স পায় আৰু সেই তাৰ পিছতে কাহিনী আমি শেষ হোৱা দেখা পাওঁ। কিন্তু পিছত শেষৰ চিনত আমি দেখা পাইছিলোঁ যে MLA পুলিচ লগাইছে চুৰকেইটাক বিচাৰিবলৈ, আৰু আমি তেওঁলোকক দেখা পাওঁ যিকেইজনে চুৰ কৰিছিলে তেওঁলোকে কয় যে এই পইচাখিনি তেওঁলোকে সমাজৰ কাৰণে ভাল কামত ব্যৱহাৰ কৰিব, আৰু তাতে এই চিনেমাখন শেষ হয়। তো এতিয়া কথা হয় কি, ছেকেণ্ড পাৰ্ট আহিব নেকি? যদি আহিব তেতিয়াহ'লে ছেকেণ্ড পাৰ্টৰ কাহিনী কি হ'ব? আৰু খুব সম্ভৱ মই ভাবোঁ যদি ছেকেণ্ড পাৰ্ট আহে, ছেকেণ্ড পাৰ্টৰ কাহিনী সেই পুলিচে বিচৰাৰ পৰাই আৰম্ভ হ'ব আৰু তেওঁলোকক নিশ্চয় ধৰা পেলাব বা তেনেকুৱা কিবা হ'ব বা নতুন সমস্যা আহিব, তাৰপিছত তেওঁলোকে কি কয় সেইটো লক্ষণীয় হ'ব, সেইখিনিৰ ওপৰত হ'ব পাৰে ছেকেণ্ড পাৰ্ট। কিন্তু মই ভাবোঁ এই চিনেমাখনৰ এণ্ডিং বহুত বেছি ভাল হৈছে আৰু ছেকেণ্ড পাৰ্ট যদি টানিব নালাগে, কাৰণ ৰাইজে বিচাৰিছে বুলি টানি দিয়াটো ভাল নহ'ব আনটিল অৰ আনলেছ তেওঁলোকৰ লগত ভাল কাহিনী এটা আছে। যদি ভাল কাহিনী আছে তেতিয়াহ'লে নিশ্চয় ছেকেণ্ড পাৰ্টৰ কাৰণে টানিব পাৰে। আৰু মই ভাবোঁ সুব্ৰত কাকতি যি চিনেমাখনৰ ডাইৰেক্ট কৰিছে তেওঁৰ দায়িত্ব বহুত বেছি বাঢ়ি গ'ল। এতিয়া নেক্সট প্ৰজেক্টত তেওঁ ইয়াতকৈ বেছি ভাল দেখুৱাব লাগিব, বেছি ভালকৈ ৰাইজক নতুন চিনেমা উপহাৰ দিব লাগিব। আৰু খুব সম্ভৱ ৰঘুপতিৰ চিকুৱেলৰ কাম কৰাৰ কথা চলি আছে, হয়তো ছেকেণ্ড প্ৰজেক্ট তেওঁৰ সেইটোৱে হ'ব। আৰু আশা কৰোঁ অহা বছৰ আমি তেওঁৰ এখন নতুন চিনেমা চাবলৈ পাওঁ। আৰু এটা মোৰ স্পেচিয়েল অনুৰোধ সেই এক্টৰ এক্ট্ৰেছসকলৰ কাৰণে, অভিনেতা অভিনেত্ৰীসকলৰ কাৰণে যিসকলে অসমীয়া চিনেমা জগতৰ উন্নতি বিচাৰে বা অসমীয়া চিনেমাৰ এই ভাল দিনটো ধৰি ৰাখিব বিচাৰে, তেওঁলোকক মই অনুৰোধ কৰোঁ প্লিজ ভ্লগিং নকৰিব। মই বুজি পাইছোঁ পইচাৰ অসুবিধা আছে, সকলোৱে বিচাৰে নিজৰ এটা পপুলাৰিটি বা কি যিয়ে নহওক, কিন্তু যদি ভ্লগিং চেনেল আপোনালোকে খুলিছে তেতিয়াহ'লে আপোনালোকৰ এভেইলেবিলিটি সমাজৰ আগত বহুত বেছি হৈ যায়। সকলোৱে আপোনালোকৰ চেনেলত ইউটিউবত আপোনালোকক ফ্ৰীকে মোবাইলত চাবলৈ পায় যে আপোনালোকে কি খাইছে, ক'ত গৈছে, কি কৰিছে, গোটেইখিনি যদি ৰাইজে গমেই পাই থাকে, তো তেনে ক্ষেত্ৰত আপোনাৰ চিনেমা আহিলে ছবিগৃহলৈ টকা খৰচ কৰি যোৱাত ৰাইজে অলপ টান পাব, কাৰণ সেইটোৱে যে এভেইলেবিলিটি যদি বহুত বেছি বাঢ়ি যায় তেনে ক্ষেত্ৰত ৰাইজে আপোনাৰ টকা দি পেলাই চিনেমা হলত চাবলৈ নাযায়, কাৰণ আপোনাক ফ্ৰীকে ইউটিউবত পাই থাকিব। তো সেইটো চাব, এইটো মোৰ নিজৰ ধাৰণা, সকলোৰে ধাৰণা বেলেগ হ'ব পাৰে, সেইটোৰ ওপৰত আপোনালোকে নিজে বিবেচনা কৰি চাব। আৰু আহি থকা 2 আগষ্ট তাৰিখে পিশাচ আহি আছে, তাৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত কথা পাতিম। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু আপোনালোকৰ মন্তব্য আপোনালোকে কমেণ্ট বক্সৰ জৰিয়তে মোক জনায় বা অসমৰ ৰাইজক জনায়। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, লগ পাম আকৌ এটা নতুন ভিডিঅ'ত, তেতিয়ালৈকে চাই থাকক ছেটাৰডে নাইট। ধন্যবাদ।